অসমীয়া সমাজত প্ৰথম পানী তোলা পৰ্ব হৈ গ'ল। এতিয়া আমাৰ বিয়াৰ কইনা যাব, গতিকে কইনা যোৱা গীত। কইনাই কান্দিছে। আমাৰ এই অঞ্চলত এটা কইনাৰ কান্দোনৰ সুৰ এটা আছে, সেই সুৰটো অকণমান বজাই দিছোঁ মই। মাকে কান্দি আছে। মাকে কান্দিছে। পাপু আহিল ধৰি গ'ল লগত। পাপুৰ মাকৰ কান্দোন দিছে আৰু জীয়েকৰ কান্দোন দিছে। দেউতাক বেমাৰী, মানে চেনি খাইছিল আগতে, চুগাৰ। গতিকে বাপেকৰ কান্দোন অস্পষ্ট ভাষাত। এইবাৰ আচল আমাৰ বিয়া নপাতৰ কান্দন। এইবাৰ গোটেইবিলাকে কান্দিছে।